ক্লাছৰ চবত থাকি হুনহাৰ চোকা ল'ৰাবিলাকে আমি ফচি গৈছোঁ। হে কি কলি ক'ত ফচিছ তই? ছাৰ পিছৰ পৰা ফচি যাওঁ মই, পিছৰ ফালৰ পৰা। বেটা পিছৰ ফালৰ পৰা যেতিয়া লাঠি পৰিব তেতিয়াই গম পাবি। কোনে মাৰিব পাৰে মোক? মই মাৰিম মই। ছাৰ আপুনি পিছৰ পৰা কি মোৰ আগফালৰ পৰা আপুনি চুব নোৱাৰে মোক। কিয় নোৱাৰিম আগফালৰ পৰা মই? কিয়নো ছাৰ মোক মাৰিব পৰা আপোনাৰ অকাৰতে নাই। ছাৰ মৰা কথা কওঁতে মোৰ মনত পৰিছে, কালি মোক বহুত মাৰিছিলে ছাৰ, মাৰিছিলে। অঁ তাৰপিছত কি হ'ল? এতিয়া আপুনি ইয়াক মাৰকচোন। বেটা আমি স্কুলত পঢ়াবলৈ আহোঁ, তহঁতৰ এই ঘৰৰ কাজিয়াবিলাক ভাঙিব নাহোঁ নহয় ইয়াত। তেনেহ'লে কাক কৰোঁ মই এতিয়া? মাক কবি আকৌ মাক। নাই দেই, মই মাক কিন্তু ক'ব নোৱাৰোঁ এইবিলাক কথা দেই। কিয় নকওঁ মাক? কিয়নো মায়ে মোক বহুত মাৰে। হে মায়েতো মাৰিবই ন, যিহে উৎপাত কৰ তহঁতে। উৎপাত নকৰোঁ আমি, ধেমালিহে কৰোঁ, ধেমালি। ধেমালি কৰা আৰু উৎপাত কৰা একেটাই কথা আৰু। হয়নে কি? নহয় নেকি? তহঁতে চবেই উৎপাত কৰি থাক, ধেমালি কৰ উৎপাত কৰ তহঁতে বহুত, গোটেইগাল একে ধৰে। নাই ছাৰ মই কিন্তু নকৰোঁ দেই উৎপাত। ঠিক আছে তেনেহ'লে, পঢ়ি আহিছ ঘৰত? সেই ছাৰ মই একোৱে নকৰোঁ সেইবোৰ। বেটা পঢ়ি ল অলপ, আৰু নপঢ়াটো একেটাই উৎপাত কৰাৰ সৈতে একেই। তেনেহ'লে ছাৰ আপুনি কৰে নকৰে পঢ়া শুনা? নকৰোঁতো মই। মোক উৎপতীয়া বুলি ক'ব আহিছ তই? আপুনিতো উৎপতীয়া হয়। এনেকুৱা বজাম নহয় তহঁতক। ছাৰ আপুনিতো বহুত বেয়া হয়। কিয় ক'লি তই? ইমান আমাক ভাল ল'ৰা ছোৱালীকেইটাক আপুনি অকল মাৰোকে থাকে। আপোনাৰ অন্তৰত দয়া বুলি কোৱা কথাটো আছে নাই? মোৰ অন্তৰত দয়া নহয়। ACP পদ্যমান আছে আপোনাৰ অন্তৰত। কোনে ক'লি? ছাৰ মই কৈছিলোঁ। বেটা তই দেখোন বৰ CID বনিছ। অঁ ছাৰ, ACP পদ্যমান মোৰ বহুত ভাল লাগে। ACP পদ্যমানে যে কয় কুছ গড়বড় হে দয়া, কুছ গড়বড় হে। আইন্দা যদি মোৰ ক্লাছত তেনেকুৱা কোনো CID কথা ওলাই নহয়, মই গৰ্বৰ কৰিম তহঁতক চবকে। সেইটোতো আমি প্ৰথমৰ পৰাই কৰি আছোঁ দেখোন। কোনে ক'লি? ছাৰ মই কৈছোঁ। কি গৰ্বৰ হৈ আছে? এইটো সোধক ছাৰ, কি গৰ্বৰ কৰা নাই? কেতিয়াবা মেথছ পঢ়াই আপুনি হিষ্ট্ৰীত সোমাই যায়গৈ, আৰু কেতিয়াবা হিষ্ট্ৰী পঢ়াই আপুনি ইংৰাজীত সোমাই যায়গৈ। এনেকুৱা গৰ্বৰ কৰাবিলাক কি আগৰ পৰা আপুনি দেখা নাই? বেটা পঢ়াত ধান্দা দিলেহে তই বুজি পাবি ন সেইবোৰ। মই ধান্দা দিওঁ ছাৰ। বাহ বেটা বাহ। ছাৰ বাহটোতো ঠিকে আছে, কিন্তু এটা মোৰ প্ৰব্লেম হৈ আছে, মই এটা বুজি পোৱা নাই। কি প্ৰব্লেম কচোন তই মোৰ আগত? প্ৰব্লেমটো এইটো হৈছে, ইমান ধ্যান দি শুনাৰ পাছতো মই যে একো বুজি নাপাওঁ। তহঁতে মূৰ্খ হয়, মূৰ্খ কাৰণতে একো বুজি নাপাওঁ। ছাৰ মোৰ কিন্তু আহে আকৌ। কি আহে? তোমাৰ কি আহে? ছাৰ যি মোৰ পেচাব কৰিব আহি আছে। হাগিব লাগে না তোমাৰ? ছাৰ আহে। এতিয়াৰ পৰা তোমাৰ নাহিব আৰু। কিয় ছাৰ? এনেকুৱা ডাঙৰকৈ এক গুৰ লগাই দিম, পেচাব কৰিব আৰু লেট্ৰিন কৰিব পাহৰি যাবি পোৱালি। ছাৰ কিন্তু আপোনাৰ মুখখনো কিন্তু পকৰটো লিখাহে লাগে। তোক আজি মই গৈছোঁ ৰ